জীৱনতে 5টি বস্তু পোৱা বহুত কঠিন। 1 নম্বৰ, নিজৰ দৰে এজন মানুহ। 2 নম্বৰ, নিষ্পাপ এটি মন। 3 নম্বৰ, দুখৰ সমভাগী। 4 নম্বৰ, নিস্বাৰ্থ প্ৰেম। 5 নম্বৰ, বিশ্বাসী মানুহ। যদি ভিক্ষা দিব নোৱাৰে নাই, কিন্তু কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। সাহায্য দিব নোৱাৰে নাই, কিন্তু কেতিয়াও নিৰাশ নকৰিব। উপকাৰ কৰিব পৰা নাই, কিন্তু ক্ষতি নকৰিব। জীৱনৰ এই ৰণাংগনাৰ পৰা আপুনি কেতিয়াও পলাই সাৰিব নোৱাৰে। জীৱনত সমস্যা থাকিবই। যদি পাৰে নিজে সমাধান কৰক, আৰু নোৱাৰাটো সময়ৰ হাতত এৰি দিয়ক। পানী যিদৰে ঠাণ্ডা হওঁতে হওঁতে এটা সময়ত বৰফ হৈ পৰে, ঠিক সেইদৰে এজন মানুহে কষ্ট পাই পাই এটা সময়ত শিলৰ দৰে হৈ পৰে। জীৱনত এইকেইটা বস্তু কেতিয়াও নাভাঙিব। 1 নম্বৰ, প্ৰতিশ্ৰুতি। 2 নম্বৰ, বিশ্বাস। আৰু 3 নম্বৰ, সম্পৰ্ক। কাৰণ এইকেইটা যদি এবাৰ ভাঙে, তেতিয়া আকৌ কেতিয়াও আগৰ অৱস্থালৈ নাহে। মানুহে নিজৰ জ্ঞানৰ পৰিচয় দিয়ে তেওঁৰ কথাত, যোগ্যতাৰ পৰিচয় দিয়ে তেওঁৰ কামত, আৰু ব্যক্তিত্বৰ পৰিচয় দিয়ে তেওঁৰ ব্যৱহাৰত। প্ৰেম কোনো পাপ নহয়, আচলতে মানুহ পাপী। প্ৰেমে মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। প্ৰেমে মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে। এটা সম্পৰ্ক কেতিয়াও দূৰত্ব বা সময়ৰ অভাৱৰ বাবে ধ্বংস নহয়। আচলতে সম্পৰ্ক নষ্ট হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ মাধ্যমেৰে। যেতিয়া কোনো ব্যক্তিৰ হাতত মান, যশ আৰু অৰ্থ এই তিনিটা থাকে, তেতিয়া তেওঁৰ অহংকাৰ বাঢ়ি যায়। তেতিয়া এটা কথা পাহৰি যায় যে তেওঁতকৈ শক্তিশালী এই পৃথিৱীত কোনোবা আছে, আৰু সেইটো হ'ল সময়। এটা সম্বন্ধ আৰু পানীক একে বুলি ক'ব পাৰি। পানীৰো কোনো ৰং নাই আৰু সম্বন্ধৰো কোনো ৰং নাই, কিন্তু জীয়াই থকাৰ বাবে দুয়োটাই অতি গুৰুত্বপূৰ্ণ। আঘাতটো কেৱল আপোন মানুহে দিয়ে, অচিনাকিজনেতো ভৰিখন লাগিলেও ক্ষমা খোজে।